আন্দোলনখন মানে ক্ষমতাৰ বাবে কৰা আন্দোলন নে টকাৰ লালসত কৰা আন্দোলন নে নেতা হ'বৰ বাবে কৰা আন্দোলন? দাদা, মোৰ প্ৰথম প্ৰশ্নটোৱে হ'ল সুৰামুক্ত অসম সম্ভৱ নে? বিহাৰ যদি সুৰামুক্ত হ'ব পাৰে, গুজৰাট যদি হিৰমুক্ত হ'ব পাৰে, নাগালেণ্ড যদি সুৰমুক্ত হ'ব পাৰে, অসমৰ দৰে এখন সম্পদশালী ৰাজ্য কিয় সুৰামুক্ত হ'ব নোৱাৰে? 2016 চনৰ পৰা আপুনি যেনেধৰণে আগবাঢ়িছে সুৰামুক্ত ৰাজ্য গঠন কৰিবলৈ, কিমান সফল হৈছে বুলি ভাবে? ৰাজনৈতিকভাৱে পলিচিটোৰ এগেইনষ্টত যেতিয়ালৈকে আমি যুঁজিব নোৱাৰিম তেতিয়ালৈকে কিন্তু সুৰামুক্ত অসম কৰাটো সম্ভৱ নহয়। নমস্কাৰ, টাইমছ নাও অসমৰ সমুখ দৰ্শকক মই ভাস্কৰজ্যোতি কটকীয়ে আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে গোলাঘাট জিলাৰ প্ৰবীণ দাস ডাঙৰীয়া। প্ৰবীণ দাস ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ। 2016 চনৰ পৰাই অসমক এক সুৰামুক্ত ৰাজ্য হিচাপে গঢ়িবলৈ দাস ডাঙৰীয়াই অহৰহ প্ৰচেষ্টা চলাই আহিছে। আহকচোন আমি তেখেতৰ লগত কিছু কথা পাতোঁ। দাদা, মোৰ প্ৰথম প্ৰশ্নটোৱে হ'ল সুৰামুক্ত অসম সম্ভৱ নে? সম্ভৱ। বিহাৰ যদি সুৰামুক্ত হ'ব পাৰে, গুজৰাট যদি হিৰমুক্ত হ'ব পাৰে, নাগালেণ্ড যদি সুৰমুক্ত হ'ব পাৰে, অসমৰ দৰে এখন সম্পদশালী ৰাজ্য কিয় সুৰামুক্ত হ'ব নোৱাৰে? এটা কাৰণত সুৰামুক্ত হ'ব নোৱাৰে বুলি ৰাজনৈতিক যিসকল ব্যক্তিসকলে ক'ব বিচাৰে। প্ৰথম কাৰণ, অসমখন এখন জনজাতীয় ৰাজ্য। জনজাতীয় ৰাজ্যৰ কাৰণে সুৰাটো সম্ভৱ নহয় বুলি একাংশই ক'ব বিচাৰে। আৰু জনজাতীয় লোকসকলৰ লগত বিভিন্ন লোকসকলৰ লগত মই আলোচনা কৰিছোঁ, গাঁৱে ভূঞে ঘূৰিছোঁ, তেওঁলোকৰ লগত আলোচনা কৰি এটা কথা আমি বুজি পাইছোঁ যে জনজাতীয় লোক বুলি ক'লে বা অসমৰ এটা জংঘলী মানুহ বাস কৰে বুলি এটা বাহিৰৰ মানুহৰ ধাৰণা আছে বুলিয়েই যে অসমখন এটা মদাহী থকা এটা অঞ্চল নহয়। যে জনজাতীয়সকল যিটো পৰম্পৰা, ধৰ্মীয় পৰম্পৰা, সাংস্কৃতিক পৰম্পৰা যিটো ব্যৱহাৰ কৰি আহিছে সেইটো আচলতে সুৰা নহয়, সেইটো এটা পানীয় হিচাপে ব্যৱহাৰ কৰা হৈছে, সেইটো খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছে। যিটো ছাইমদ হওক, সাজপানী হওক, ৰহি হওক, এই যিমানবিলাক মানে আপোনাৰ জনজাতীয়সকলে বিভিন্ন গছ গছনি লতা আদিৰ পৰা যিখিনি বনোৱা গৈছে সেইখিনি হৈছে সম্পূৰ্ণ এটা খাদ্য পৰম্পৰাত ব্যৱহাৰ কৰা। কিন্তু চুলাই মদটো বেটেৰী সাৰৰ পৰা ইউৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য দি লালিগুৰ বিহাৰ বা ইউ পিৰ পৰা অহা কিছুমান লালিগুৰৰ লগত মিক্স কৰি যিবোৰ মানে মদ বনোৱা যায় সেইবিলাক আচলতে আমাৰ অসমৰ ট্ৰেডিশ্যনেল ৱাইন নহয়। বা চৰকাৰখনে যিবিলাক মদ বিতৰণ কৰি ইলেকশ্যনত বাৰে বাৰে কিছুমান বুৰ্বক কিছুমান জিকি আহিছে, সেই মদবিলাক আচলতে অসমৰ সংস্কৃতিৰ লগত জড়িত মদ নহয়। সেইকাৰণে আমি ভাবোঁ চৰকাৰী যিবিলাক মদ, চৰকাৰে চলোৱা যিবোৰ ৰাইনো মস্তি, এইবোৰ যিবিলাক মদ, যিবিলাক চৰকাৰৰ প্ৰত্যক্ষ যিবিলাক সহযোগত লালিগুৰৰ পৰা বনোৱা এচাম বেপাৰীক সন্তুষ্ট কৰিবলৈ, এচাম চিণ্ডিকেটৰ মানুহক সন্তুষ্ট কৰিবলৈ বনোৱা সেই যিবোৰ চুলাই মদ, সেই মদবিলাক আচলতে অসমৰ কাৰণে এটা ভয়ানক বস্তু, যাৰ কাৰণে আপুনি অলপ দিনৰ আগত গোলাঘাটৰ শালমৰাত প্ৰায় 200ৰো অধিক লোকৰ মৃত্যু হৈছে, মনাইমাজিত মৰিছে। আৰু অসমত বা ভাৰতত কৰোণাত যিমান মানুহ মৰিছে, মদত তাতকৈ বেছি মানুহ মৰিছে, কেঞ্চাৰত যিমান মানুহ মৰিছে বেছি মানুহ মৰিছে। সেইকাৰণে অসমখন সুৰামুক্ত হোৱাটো চৰকাৰৰ যদি সদিচ্ছা থাকে সম্ভৱ। নিশ্চয় চৰকাৰৰ সদিচ্ছা লাগিব। দুই নম্বৰ প্ৰশ্নটো হ'ল মোৰ, এই 2016 চনৰ পৰা আপুনি যেনেধৰণে আগবাঢ়িছে সুৰামুক্ত ৰাজ্য গঠন কৰিবলৈ, কিমান সফল হৈছে বুলি ভাবে? আচলতে সফল মানে আপোনাৰ 5% সফল হৈছোঁ বুলি ভাবিছোঁ। যিহেতুকে আজি আপোনালোকৰ দৰে এটা অনুষ্ঠানত আহি এই কথাটো প্ৰশ্ন কৰিছে, অৰ্থাৎ এটা সজাগতা সৃষ্টি কৰাত আমি প্ৰায় সফল হৈছোঁ। মানে অসমখনৰ প্ৰায় সুৰামুক্ত যে এটা জাতীয় সমস্যা, যে আমি যেতিয়া গাঁৱে ভূঞে যেতিয়া যাওঁ, মই যে আজি কৃষক মুক্তি সংগ্ৰামৰ লগত জড়িত, ছাত্ৰ সমাজৰ লগত জড়িত, এনেকৈ জড়িত মানে গাঁৱে ভূঞে যে যাওঁ, প্ৰকৃততে মদটো এটা জাতীয় সমস্যা। এটা জাতিৰ মেইন যিটো মেৰুদণ্ড, অৰ্থনীতিৰ যিটো ভেটি, অৰ্থনীতিৰ ভেটিটো থানবান কৰি দিয়া বস্তুটোৱে হৈছে মদ। অসমৰ যিটো অৰ্থনৈতিক ভেটি থানবান কৰি দিয়া যেতিয়া বস্তুটোৱে মদ, আৰু সেই মদটো এটা জাতীয় এটা সমস্যা। সেইকাৰণে সেই মদটো বন্ধ কৰাৰ ক্ষেত্ৰত আমি এক সজাগতা আৰম্ভ কৰিছিলোঁ। সজাগতা আমি কেনেকৈ কৰিছিলোঁ? বাতৰণাত কৰিছিলোঁ গাঁৱে ভূঞে। সজাগতা আমি কেনেকৈ কৰিছিলোঁ? গোহাৰি পত্ৰ আমি মদৰ কেনেধৰণে মদৰ উপকাৰিতা, যিবিলাক অপকাৰিতাৰ ওপৰত, বা মদে কেনেধৰণে বাহিৰৰ ৰাজ্যবিলাকত মদৰ পলিচি কি, চৰকাৰী বিহাৰৰ পলিচি কি, আজি গুজৰাটৰ পলিচি কি, নাগালেণ্ডৰ পলিচি কি, এই গোটেই বস্তুবিলাক আমি বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত আলোচনা কৰি স্বাস্থ্য, মদ খালে কি কি বেমাৰ হয়, এই গোটেই বস্তু আমি সজাগতা আমি বাতৰণাত কৰিছোঁ, সজাগতা সভা পাতিছোঁ, ৰেলী কৰিছোঁ, গণস্বাক্ষৰ কৰিছোঁ। গণস্বাক্ষৰ মানে আপোনাৰ বিভিন্ন ধৰণৰ শিল্পী
শিল্পী সাহিত্যিকৰ পৰা আৰম্ভ কৰি 20,000 গণস্বাক্ষৰ কৰি অসমৰ এই চৰকাৰখনক দিলোঁ, যিখন এতিয়া বৰ্তমান নালায়ক চৰকাৰ আচলতে। তেওঁলোকে 20,000 গণস্বাক্ষৰ দিয়াৰ পিছতো এটা দিনো 20,000 মানুহে কোনে চহী কৰিছে? আজি শিল্পীসকলৰ ভিতৰত বৰ্ষাৰাণী প্ৰস্তুতি পঢ়াকে আদি কৰি প্ৰায়বিলাক শিল্পীয়ে তাত স্বাক্ষৰ কৰিছে। ৰাজনৈতিক নেতা আজি অতুল বৰালৈকে স্বাক্ষৰ কৰিছে। আজি সামাজিক সংগঠনৰ অখিল গগৈৰ পৰা আৰম্ভ কৰি পলাশ চাংমা লুইনজ্যোতিলৈকে তাত স্বাক্ষৰ কৰিছে। সংঘ পদাধিকাৰৰ পৰা আৰম্ভ কৰি সাহিত্য সভাৰ সভাপতিৰ পৰা আৰম্ভ কৰি প্ৰায়বিলাক বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱীও তাত চহী আছে। ইমানবিলাক চহী কৰি 20,000 চহী কৰি দিয়াৰ পিছত বা প্ৰত্যেকজন বিধায়কক সুৰামুক্ত অসমৰ বিষয়টো বিধানসভাত আলোচনা কৰিবলৈ আমি ক'লো। ইমানখিনি কৰাৰ পিছতো কিন্তু এটা দিনো এই বিষয়টো আলোচনা নকৰিলে। সেইখিনি আমি সজাগতা কৰিছোঁ। দ্বিতীয় কথা, আমি ফাইটিঙো কৰিছোঁ যে আমি মদমুক্ত বাহিনী বুলি আমি বাহিনী বনাই লৈছোঁ। আমাৰ মহিলা বীৰংগনা বাহিনী বুলি বনাই লৈছোঁ। আমি কিছুমান জেগাত আমি যিবোৰ জেগাত আমি তাৰ ৰেলী কৰিছোঁ, তাৰ মানুহবিলাকক আমি বুজাইছোঁ। ক'ৰবাত আমি অলপ আমাৰ মহিলাবিলাকে অলপ কেতিয়াবা খং প্ৰকাশ কৰি হ'লেও বহুত মদৰ দোকান ভাঙি দিছে বা প্ৰশাসনৰ কিছুমানে সহযোগিতাও কৰে। 2-এজন প্ৰশাসনৰ ভাল মানুহ আছে, তেওঁলোকেও সহযোগিতা কৰে। এনেধৰণে আমি অলপ হেৰি কৰিছোঁ। কিন্তু গোটেই বস্তুবিলাক যেতিয়া মই ঘূৰি ঘূৰি চালোঁ যে আমি সজাগতা কৰিলোঁ, চৰকাৰক স্মাৰকপত্ৰ দিলোঁ, এই আন্দোলন কৰোঁ স্মাৰকপত্ৰ দিওঁ, প্ৰতিবাদ কৰোঁ স্মাৰকপত্ৰ দিওঁ। এই আপুনি স্মাৰকপত্ৰ গণস্বাক্ষৰ কাৰ ওচৰত কৰিব? যিবিলাকে গণতান্ত্ৰিক মানে ভাষা চিনি বুজি পায়। কাৰ ওচৰত আপুনি সেইবিলাক দিব? যিবিলাকে সংবিধানৰ ভাষা বুজি পায়। যিখন গণতন্ত্ৰ বিৰোধী এখন চৰকাৰ, যিখন চৰকাৰে আজি হিন্দু মুছলমানৰ মাজত কাজিয়া কৰি যিবিলাক দেশ শাসন কৰি থকা যি পলিচি, যে যিখন দেশত আজি তাৰিখত ল'ৰা ছোৱালী স্কুল কেতিয়া খুলিব, ল'ৰা ছোৱালীৰ বিষয়ে কি হ'ব, সেইবিলাকৰ ওপৰত আলোচনা কৰাতকৈ মদৰ দোকান কেতিয়া খুলিব, এইবিলাকহে বেছি মাথা মাৰি থকা দেখা যায়। যিটো সময়ত স্কুল কলেজ বনোৱাতকৈও তেখেতসকলে কেনেদৰে মন্দিৰ মছজিদ বনাব, কোনটো পূজাৰী ক'ত পঢ়ুৱাব, এইবিলাক চৰকাৰ আছে। যেতিয়া দেখিলোঁ যে প্ৰকৃততে এইটো এটা ৰাজনৈতিক ইছ্যু, ৰাজনৈতিক পলিচিটোৰ এগেইনষ্টত যদি আমি ফাইট কৰিব নোৱাৰোঁ, আমি দুখনমান চুলাই দোকান ভাঙিলে বা দুঠাইত মানত সজাগতা কৰিলে মদমুক্ত অসম সম্ভৱ নহয়। আৰু তেতিয়াকে বিহাৰত যেতিয়া দেখিলোঁ, গুজৰাটত যেতিয়া দেখিলোঁ, আজি মহাত্মা গান্ধীৰ জন্মঠাই, আজি নৰেন্দ্ৰ মোদীৰ জন্মঠাই গুজৰাটখন সুৰামুক্ত। আৰু আজি আমি অসমৰ মানুহে আজি মদটো মানে আমি জংঘলী মানুহ, আমি মদ খাব লাগে, গুজৰাটে মদ খাব নালাগে। আৰু ইয়াৰ পৰা কিন্তু আমাক মদ খুৱাই আমি ব্যস্ত হৈ থাকিম। ৰাজনৈতিক নেতাবোৰ এটাই ধান্দা, আমি যে মদত ব্যস্ত থাকিম, এতিয়া আমাৰ সম্পত্তিবোৰ যেনেকৈ বিক্ৰী কৰি থাকিব, গুজৰাটত মানে চলি থাকিব। সেইকাৰণে আমি মানে ভাবিলোঁ যে ৰাজনৈতিকভাৱে পলিচিটোৰ এগেইনষ্টত যেতিয়ালৈকে আমি যুঁজিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু সুৰামুক্ত অসম কৰাটো সম্ভৱ নহয়। সেইবাবে আমি পলিচিটোৰ লগত যুঁজিব পৰাকৈ আমি ইতিমধ্যে এটা ৰাজনৈতিক সংগ্ৰাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু মই আজি প্ৰথম, যদিও মই আজি মদমুক্ত আন্দোলনটো আৰম্ভ কৰিছোঁ বা মদমুক্ত সংগ্ৰামখন আৰম্ভ কৰিছোঁ, কিন্তু মই এটা জাতীয়তাবাদী শিবিৰৰ এটা ল'ৰা হয় আৰু মই সৰুৰ পৰাই মই বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত। মই সুধিম আপোনাক সেইখিনি কথা। হয়, আপুনি যিহেতু কৈছে যে আপুনি ছাত্ৰ সন্থাৰ লগত জড়িত, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত, এই সংগঠনসমূহৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছিল আৰু কেনেদৰে জড়িত হৈছিল? আচলতে মোৰ জীৱনটো বহুত মানে এটা বহুত এটা ঘাত প্ৰতিঘাতৰ মাজত ডাঙৰ হোৱা। মই সৰুৰ পৰাই মই সামাজিক লাইনতে জড়িত। মোৰ নিজৰ ঘৰৰ ককাই ভাই প্ৰায়বিলাকে স্কুল নগ'লে, কলেজলৈ মানে ময়ে কলেজলৈ গৈছোঁ। মোৰ মা দেউতাও এটা নিৰক্ষৰ পৰিয়াল, বা মই এটা হেৰিয়াৰ পৰা বহুত কষ্টৰ মাজত মই ডাঙৰ হৈছোঁ। আৰু সেই সময়টোতে মই মানে এটা অনুভৱ কৰিলোঁ যে সামাজিকভাৱে যে মোৰ দেউতাই ৰাতিপুৱা বা শ্ৰম কৰে, ৰাতিপুৱা কুকুৰা ডাকৰ পৰা দেউতাই শ্ৰম কৰে, মায়ে শ্ৰম কৰে, তথাপিতো আমি এসাঁজ পেট ভৰাই খাব নোৱাৰোঁ। কিন্তু যেতিয়া দেখোঁ এচাম মানুহে যেতিয়া দেখোঁ যে কোনো কাম বন নকৰিলেও কিন্তু সিহঁতি মানে একদম আৰামত জীৱন কটাই দিয়ে, তেতিয়া আমি ভাবোঁ যে এইটো কিয়, তাৰমানে মোৰ দেউতাৰ দৰে মানুহবোৰে কিয় ধৰণে ইমান শ্ৰম কৰাৰ পিছতো মোৰ মানুহৰ দৰে কিয় জীয়াই থাকিব পৰা নাই। তেতিয়াই মই সামাজিক লাইনত তেতিয়াৰ পৰাই মই এটা জড়িত হৈছোঁ। ছাত্ৰ সন্থাৰ মজিয়াত আজি মোৰ গাঁৱতো আজি বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত। তাৰপিছতে মই কলেজ অহাৰ পিছৰ পৰাই মই হাইস্কুলৰ পৰাই ছাত্ৰ সন্থাৰ লগত অলপ জড়িত আছিলোঁ, কিন্তু মই কলেজ অহাৰ পিছৰ পৰাই মই সক্ৰিয়ভাৱে জড়িত হ'লোঁ। মই আপোনাৰ সেই সময়টোত ছাত্ৰ সন্থা সংগ্ৰামৰ লগত মই হাতে খোৱা স্থানীয় গোটৰ ছেক্ৰেটেৰীৰ পৰা মোৰ আৰম্ভ হৈছে, আঞ্চলিকৰ মই উপসভাপতি, মহকুমাৰ এছিষ্টেণ্ট ছেক্ৰেটেৰী, মহকুমাৰ সম্পাদক, মহকুমাৰ উপদেষ্টা, ডিষ্ট্ৰিক্টৰ মুখ্য সাংগঠনিক সম্পাদকে আদি কৰি বিভিন্ন মানে পদত মই কাৰ্যনিৰ্বাহ কৰি আহিছোঁ। আৰু আমি সেই সময়ত চাইকেল বোকা ৰাস্তাত চাইকেল আৰু বহুত মানে অসমৰ
এটা ইস্যুটো আপোনাৰ ৰাজ্যসভাতো হেৰি হৈছিলে মোৰ কাৰ্যসূচী ছাত্ৰ সন্থাত থাকোঁতে আৰু প্ৰায়বিলাক যদি এই অনুষ্ঠানটো চাই আছে মোৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন বন্ধুসকলেও গম পাব যে ৰাস্তাবিলাকত যে খোজকাঢ়িব পৰা নাছিলোঁ আমি যে ওলাই আহিব পৰা নাছিলোঁ গাঁৱত তেতিয়া আমি গৰু গাড়ী লৈ গাঁৱৰ পৰা এটা গৰু গাড়ী যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু যিটো অসমৰ ৰাজনীতিত এটা ধুমুহাৰ সৃষ্টি হৈছিল যে গ্ৰাম্য অঞ্চলৰ ৰাস্তা ইমান বেয়া নাই তাৰপিছত এইটো ৰাজ্যসভাতো এইটো ওলাইছিলে তাৰপিছতে সেই ৰাস্তাবিলাক বৰ্তমান পকীকৰণৰ কাম আৰম্ভ হৈছিলে ছাত্ৰ সন্থাটো মোৰ উল্লেখযোগ্য মানে মোৰ কাৰ্যসূচী আছিলে তেতিয়া মই গৰু গাড়ীত উঠি গৰু গাড়ী লৈ খোজকাঢ়ি মই প্ৰায় 15 কিলোমিটাৰ আমি নিজৰ গাঁৱৰ পৰা আহিছিলোঁ সেইটো হৈছে ছাত্ৰ আন্দোলনত মই জড়িত তাৰপৰা বিয়া পাতিলোঁ ধৰি লওক বিয়া পতাৰ পিছততো আৰু ছাত্ৰ সন্থাত নাথাকোঁ বিয়া পতাৰ পিছত ছাত্ৰ সন্থাৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই নিজৰ সংসাৰৰ কথা আছে বিভিন্ন ধৰণৰ চলিবৰ কাৰণে ভাত কেইটামান খাবৰ কাৰণে এইবিলাক অন্যান্য কিছুমান আগতে ধৰি লওক সংগঠনত থাকোঁতে যাৰ তাৰ ঘৰতে ভাত খাওঁ কাৰোবাৰ আলনা বা লগৰ ল'ৰা বা চাৰ্টা পিন্ধি গুচি যাওঁ কিন্তু বিয়া পতাৰ পিছতো দায়িত্ব আহি যায় তাৰপিছতে মই বিভিন্ন ধৰণে বেংকৰ লোন চোন লৈ আমি জাগৰণ গ্ৰুপ প্ৰতিষ্ঠা কৰিলোঁ তাৰপৰা আমি ব্যৱসায় কৰিলোঁ তাৰপিছতে মনটো মানে সদায় আকৌ সামাজিক লাইনতেতো থকা মানুহ আকৌ মই অখিলদাৰ ব্যক্তিত্বৰ প্ৰতি আকৃষ্ট হৈ আৰু আমি কৃষক মুক্তিৰ লগত মই জড়িত হ'লোঁ কৃষক মুক্তিৰ গোলাঘাট জিলাৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত থাকিলোঁ গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকিলোঁ আৰু অখিলে দিয়া বিভিন্ন দায়িত্ব সেই সময়ত দিয়া আমি পালন কৰিছিলোঁ আৰু এজন মানে প্ৰকৃত দেশক ভাল পোৱা এজন সংগ্ৰামীৰ লগত মই প্ৰায় 4 বছৰ ধৰি কৃষক মুক্তিৰ এজন মানে কৰ্মী হিচাপে বা বিষয়ববীয়া হিচাপে মই তেওঁ সংগ্ৰামৰ লগত জড়িত আৰু তাৰপিছতে যেতিয়া মই কৃষক মুক্তি সংগ্ৰামৰ লগত তৃণমূল পৰ্যায়ৰ গাঁওবিলাক বেছি মানে ঘূৰিব লাগিলোঁ তেতিয়া মানে মোৰ নিজৰ চকু মানে আচলতে মানে মই নিজে মানে এনেকুৱা ধৰণৰ দুখ লাগে যে গাঁৱৰ মানুহবোৰ যে ইমান কষ্ট কৰাৰ পিছত মদ খাই যায় গোটেই পইচা শেষ কৰি দিয়ে নিজৰ এই হেৰিবিলাকৰ পিছতে মই মদমুক্ত আন্দোলনটো মই নিজাববীয়াকৈ আৰম্ভ কৰিলোঁ এইটো কিন্তু চব সংগঠনৰ লগত মই কৈছোঁ মদমুক্ত আন্দোলন কৰিছোঁ প্ৰথমতে হাঁহিছিলে আপোনালোকৰ মিডিয়া মানুহবিলাকেও হাঁহে নিউজ এটা দিবলৈ আহিলেও হাঁহে মানে মদমুক্ত সম্বন্ধে মোক ৰূপলুঙা কৰে কিন্তু আজি তাৰিখত মানে যে এইটো এটা যেতিয়া মানুহবিলাকে যে এটা স্বীকৃতি প্ৰদান কৰে যে মদমুক্তটো এটা জাতীয় সমস্যা আৰু এটা জাতিটোৰ কাৰণে এটা ভয়ানক সমস্যা কিন্তু মদমুক্তটো আৰু সেইকাৰণে আজি তাৰিখত এই পৰ্যায়টোত গৈ আছে আপুনি যেহেতু ক'লে যে আপুনি ছাত্ৰ সন্থাৰ লগতো জড়িত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতো জড়িত কা আন্দোলনৰ লগত আপুনি কেনেদৰে জড়িত হৈছিল মই আচলতে যদিও মই মদমুক্ত আন্দোলনটোৰ লগত জড়িত হৈ আছিলোঁ কিন্তু যেতিয়া আন্দোলনখন হৈ গ'ল সেই সময়টোতে মই কা আন্দোলনত অখিল গগৈ নেতৃত্বত 70 সংগঠনৰ লগত মানে মই জড়িত হৈ মই কা আন্দোলনত অখিল গগৈ নেতৃত্বত হোৱা প্ৰত্যেকটো কা আন্দোলনত মই জঁপিয়াই পৰিছিলোঁ আৰু গাঁৱৰ পৰা আৰম্ভ কৰি জিলাখনৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে দিল্লীৰ প্ৰতিবাদলৈকে অখিলদাৰ নেতৃত্বত প্ৰত্যেকটো কাৰ্যসূচীত উপস্থিত আছিলোঁ আৰু নিজৰ কিছুমান এইবোৰ পুলিচৰ মাজে সময়ে হাৰাশাস্তিৰ সন্মুখীন হৈছোঁ আৰু বিভিন্ন এইবিলাকতো থাকেই বিভিন্ন ধৰণৰ বিভিন্ন ভাবুকিৰ সন্মুখীন হৈছোঁ কিন্তু কা আন্দোলনটোত এইকাৰণে জড়িত হৈ পৰিছোঁ চক এটা সৰু কথা পৃথিৱীত এনেকুৱা এখন দেশ আছেনে যিখন দেশত বাহিৰৰ বিদেশীক আনিবৰ কাৰণে নিজৰ স্বদেশী চৰকাৰে গুলিয়াই ৰাজপথত হত্যা কৰা আৰু আজি আমাৰ অসমখন যিখন অসমত প্ৰত্যেক বছৰে বানপানী গৰাখহনীয়াত হাজাৰ লোকৰ মাটি বাৰী শেষ হৈ গৈছে হাজাৰ লোক ৰাজপথত আহি গৈছে আজি গুৱাহাটীতে আপুনি বহু মানুহ দেখিব ৰাজপথত আছে কোনোবাই ঢুলুকি বজাই খাইছে কোনোবাই ভিক্ষা খুজি খাইছে পাহাৰত আছে য'ত অসমত অসমীয়া মানুহৰ থাকিবলৈ ঘৰ নাই য'ত অসমীয়া মানুহৰ খেতি কৰিবলৈ পইচা মাটি নাই তেনে এটা সময়ত য'ত অসমীয়া মানুহৰ চাকৰি নাই অসমীয়া নিবনুৱাই আজি বাহিৰত থাকিবলগীয়া হৈছে আজি অসমীয়া নিবনুৱাই আজি চাকৰি আপোনাৰ নেপায় বা সংস্থাপন নেপায় দিশহাৰা হৈ পৰিছে তাৰমানে পথ এইটো নেকি যে সেই সময়টোত অসমীয়া ল'ৰা সংস্থাপন নাই অসমীয়াৰ মাটি নাই একমাত্ৰ বিদেশীক বাংলাদেশীক আনি সংস্থাপন কৰিব সেইটো কোনো এটা মেৰুদণ্ড থকা কোনো এটা জাতিৰ কোনো সন্তানে এইটো বিশ্বাস মানে মানি ল'ব নিবিচাৰে কাৰণ আমিও মেৰুদণ্ড থকা অসমক ভাল পোৱা অসমৰ সন্তান হয় আৰু শেষ বিন্দু ৰক্ত থকালৈকে কোনো এটা বিদেশী অসমত আহিবলৈ নিদিওঁ আৰু আজিও কৈছোঁ এতিয়াও আমি বিভিন্ন দল সংগঠনক কৈছোঁ মই ব্যক্তিগতভাৱেও কৈছোঁ আগতো কৈছোঁ প্ৰয়োজন হ'লে অসমত যদি কেতিয়াবা তেজৰ নৈ ববলগীয়া হয় তেতিয়াও কিন্তু বিদেশী বাংলাদেশীক অসমক সংস্থাপন কৰিবলৈ কিন্তু কোনো স্বাভিমানী অসমীয়াই নিদিয়ে আৰু তাৰ কাৰণে আমি কা বিৰোধিতা কৰি সেই কা আন্দোলনৰ লগত জঁপিয়াই পৰিছোঁ আৰু এতিয়াও কৈছোঁ কা আন্দোলনটোত চৰকাৰখনে মই এইখিনিতে আপোনাক কৈছোঁ মানে প্ৰশ্ন যদিও সোধা নাই
মানে কা আন্দোলনটো যেতিয়া ভৰপূৰ হৈ আছে, মই এতিয়া গুৱাহাটীতে আছিলোঁ, বিভিন্ন আন্দোলন চলি আছিলে। আপোনালোকে এতিয়া বহুত মিডিয়াবিলাকত এটা প্ৰচাৰ কৰি আছে যে শিল্পীবিলাক আজি কা আন্দোলনৰ শিল্পী আজি বিজেপিত যোগদান, কিন্তু আপোনালোকক স্পষ্টকৈ কৈছোঁ কা আন্দোলন কৰা এজন বিপ্লৱীও বিজেপিত জইন কৰা নাই। যিসকল আপোনালোকে জইন কৰা দেখিছে বা দেখুৱাইছে সেইসকল হৈছে কা আন্দোলন চলি থাকোঁতে বিজেপি চৰকাৰখনে কা আন্দোলনকাৰীৰ মাজত সুমুৱাই দিয়া এচাম এজেণ্ট আছিলে। সেই এজেণ্টখিনি আকৌ নিজৰ ঘৰলৈ তেওঁলোক উভতি গৈছে। এইটো মানে একদম ফেক্ট। মানে এই যিসকল আপোনালোকে যদি ভালকৈ দেখা পায় প্ৰত্যেকজন প্ৰায়বিলাক শিল্পীৰ লগত আগতীয়াকৈ বিজেপি এটা পেকেজৰ টাইপত হৈ আছে। আৰু যিটো সময়ত আমি অসমত যেতিয়া আন্দোলনটো চলি আছিলে আপোনালোকে নিজেই জানে যে বিজেপিয়ে এচাম গুণ্ডা প্ৰকৃতিৰ মানুহে গণতান্ত্ৰিক আন্দোলনটোক শেষ কৰিবৰ কাৰণে য'তে ত'তে হিংসাত্মক কাৰ্য কৰি দিলে। কিন্তু আপোনাৰ এই কথাৰ পৰা মই প্ৰশ্ন এটা আহিছে কাৰণে মই আপোনাক সুধি লওঁ হয় যে শিল্পীসকল কিন্তু অকল বিজেপিলৈকে যোৱা নাই, কংগ্ৰেছলৈও গৈছে। গতিকে সেইখিনিক আপুনি কি বুলি ক'ব? এনেকুৱা হৈছে যিখিনি শিল্পী বিজেপিৰ পৰা আহিছে বিজেপিলৈ গৈছে, কিছুমান কংগ্ৰেছেও হয়তো কোনোবা শিল্পীৰ লগত যোগাযোগ কৰিছে যে এতিয়া আন্দোলনতে থাক, পিছত তহঁতি আহি যাবি, এনেকুৱা ধৰণৰ। কাৰণ আন্দোলন কৰা মানুহে 4টা অসমীয়া ল'ৰাৰ তেজৰ ৰাঙলী হোৱাৰ পিছত কোনোবা এজন মানুহে বিবেক থকা মানুহে বাৰু আপুনি যাব পাৰিব নেকি কচোন? মই এটা আন্দোলন কৰিছোঁ, মই এটা সৰু সাধাৰণ সংগঠন, এটা সৰু সংগঠন এটা মইতো কাইলৈ বিজেপিত যাব পাৰোঁ। মইতো এটা আজি মই গুৱাহাটী আহিছোঁ, কালি মিটিং কুকুৰা বিকিয়ে তেল ভৰাই আহিছোঁ, মইতো আজি বিজেপি কৰিব পাৰোঁ। ধৰি লওক কথাটা কৈছোঁ মই। ধৰি লওক প্ৰকৃত যিবোৰ স্বাভিমানী মানুহ তাৰমানে প্ৰকৃততে কাখনৰ যি বুজি পাইছে, য'ত অসমীয়া মানুহে থাকিবলৈ ঘৰ নাই, ৰাজপথত আছে, তাৰপিছত বিদেশীক আনি মাটি দি ঘৰৰ সন্মুখত মাটি দি সংস্থাপন দিব, তেনেকুৱা ধৰণৰ কা আন্দোলন প্ৰকৃত কৰা মানুহ কোনো যোৱা নাই। যিসকল কংগ্ৰেছলৈ গৈছে তেওঁলোক হয়তো এনেকুৱা হ'ব পাৰে আগতীয়াকৈ কংগ্ৰেছৰ লগত যোগাযোগ কৰি যে তোমালোক অলপ দিন কা আন্দোলনটোত থাকা, লাহে লাহে পিছত আহি যাবা, এনেকুৱাও হ'ব পাৰে। কিন্তু এটা কথা আমি এতিয়া মানে আপোনালোকৰ হিংসাত্মক ঘটনাটো কৈছোঁ, আপোনালোকে যেতিয়া চাবুৱা ঘটনাটো যেতিয়া পাইছে, যেতিয়া MLA জনক কোন ওলালগে এনেকুৱা কৰোঁতে বিজেপি কৰ্মীয়ে ওলালেগে। এতিয়া আজি তাৰিখত অখিল গগৈক সেই একদম কিছুমান ভুৱা কেছত অখিল গগৈক জেলত ভৰাই থোৱা হ'ল যে কা আন্দোলন এটা কৰোণাৰ নামত এটা ৰাজনীতি কৰি এটা ভয় খুৱাই। কৰোণা হৈছে, কিন্তু কৰোণাৰ নামত ৰাজনীতিটো হৈছে। এতিয়া কৰোণাৰ নামত ৰাজনীতি কৰি যে আপোনাৰ মন্ত্ৰী MLA বিধায়কবিলাকে জনসম্পৰ্ক কৰিবলৈ ঘৰে ঘৰে যাব পাৰে, তেওঁলোকে মিটিং কৰিব পাৰে, আৰু আমাৰ মানুহবিলাক যে আন্দোলন বা কিবা এটা কাৰণে ওলাই আহে তেতিয়া কি কয় যে নোৱাৰে, সেইটোৱেতো ৰাজনীতি। অৰ্থাৎ কৰোণাৰ ভয় খুৱাই আমাক ৰাখি দিয়া হ'ল। আমাৰ মেইন নেতাজনক আজি কাৰাগাৰত ভৰাই দিয়া হ'ল, আমাৰ অসমৰ যিজন নেতাক কাৰাগাৰত ভৰাই দিয়া হ'ল। ভৰাই দিয়াৰ পিছত আজি তাৰিখত কা আন্দোলনটো মষিমূৰ কৰিবৰ কাৰণে আকৌ নতুন কূটকৌশল আৰম্ভ কৰিছে, আৰু কা আন্দোলনৰ মাজত বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে ইতিমধ্যে চেষ্টা চলাই আছে। বিভিন্ন ধৰণৰ মানে বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ কৰি আছে। আৰু আজি আপোনাক এটা স্পষ্ট কথা কৈছোঁ, অসমত একত্ৰিতভাৱে এটা ৰাজনৈতিক বিকল্প জন্ম হ'ব। আজি যিটো কথা ওলাই আছে, কাৰণ আছুৱে হওক, আজি কৃষক মুক্তি হওক, আছু হওক বা ফুটুৰ সংগঠন হওক, বিভিন্ন জনগোষ্ঠীয় সংগঠন হওক, ইতিমধ্যে সকলো সংগঠনে একত্ৰিতভাৱে RSSৰ যিটো মানে RSSৰ এজেণ্ডাত চলা পুঁজিপতি যিটো চৰকাৰ বিজেপি চৰকাৰ উফুৱাবৰ কাৰণে ইতিমধ্যে টঙালি বান্ধিছে। আজিও আমাৰ তেনেধৰণৰ এটা আলোচনা হৈছে, আৰু ৰাইজে হয়তো খুব কম সময়ৰ ভিতৰত এটা ভাল খবৰ পাব যে একত্ৰিতভাৱে প্ৰকৃততে অসমীয়া মানুহৰ, অসমীয়া স্বাভিমান বুজি পোৱা, অসমীয়াৰ তেজ থকা মানুহৰ এখন নতুন মানে এটা দল হোৱাৰ এটা সম্ভাৱনা আছে। মানে এই যে নতুন দল হোৱাৰ কথা আপুনি ক'লে, এই আন্দোলনসমূহ নতুন দল গঠন দিয়া, নতুন নেতাৰ সৃষ্টি কৰাৰ আহিলা হৈ পৰিছে নেকি? আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আন্দোলনটো নতুন দল বা হেৰি খোলা নহয়, এটা পাৰ্ট অফ দা মানে এটা সংগ্ৰামৰ এটা পাৰ্ট। যেতিয়া আপোনালোকে ৰাজনৈতিকভাৱে আন্দোলনটো কা আন্দোলনখন আমি সংগ্ৰাম ৰাজপথত কৰিলোঁ, কা আন্দোলনখনৰ বাবে আমি আইনগতভাৱে সুপ্ৰিম কোৰ্টলৈ গ'লোঁ, কা আন্দোলনখনৰ কাৰণে আমাৰ 4জন মানুহ শ্বহীদ হ'ল, তাৰপিছতো সেই বিজেপি মানুহে দুষ্কৃতিকাৰী বুলিহে ক'লে। তাৰপিছত আমি আন্দোলনৰ এটা অংশ হিচাপে যে কাখন বাতিল কৰিবৰ কাৰণে, কাখন বিধানসভাৰ মজিয়ালৈ নিবৰ কাৰণে, কাখন এটা বাতিল কৰিবৰ কাৰণে আৰু বিজেপিৰ যিখন ফাঁকিবাজ চৰকাৰখন উফুৱাবৰ কাৰণে আন্দোলনৰ এটা অংশ হিচাপে যে আপোনালোকে এতিয়া আগৰ যিবোৰ ৰাজনৈতিক দল দেখিছে, আজি ধৰি লওক এই যিবোৰ প্ৰক্ৰিয়া, ধৰি লওক আজি হিমন্ত বিশ্ব ধৰি লওক, আজি যিমান মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিলে, বিজেপিৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব, কাইলৈ UDFলৈ যাব, সেই টাইপৰ মানে ৰাজনীতিটো নহয় মানে ইয়াত। বা ল'ৰা ছোৱালীবোৰসকলে স্কুটি দিম বুলি ফুচুলোৱা, এতিয়া আকৌ 830 টকা দি ভোট, এই ফুচুলি যে এই ফাঁকি ফুকা, যিটো সময়ত আজি স্কুল বন্ধ, মদৰ দোকান
দোকান খোলা ৰাজনীতি যিটো সময়ত আজি কাগজ কল দুটা বন্ধ কিন্তু এই কাগজ কল দুটা বনোৱাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই কিন্তু সেই একেটা সময়ত আকৌ পূজা কৰিবৰ কাৰণে নামঘৰত বা নামঘৰ বনাবৰ কাৰণে পইচা এই যিবিলাক মানে ধৰ্মৰ যিটো সংবিধান বিৰোধী যিবোৰ কাৰ্যকলাপ এটা প্ৰকৃত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা নতুন দল হোৱাটো ৰাইজে বিচাৰিছে দলসমূহে বিচৰা নাই আজি মই আপোনালোকক স্পষ্ট কৈছো চাওক মই নেতা হ'বৰ কাৰণে মই কাইলৈ নেতা কি কয় এমএলএ নহ'ব বা মই ইলেকশ্যন নেখেলিব পাৰোঁ মই ইলেকশ্যন খেলিম বুলি বা আমাৰ নেতাবিলাকে ইলেকশ্যন খেলিম বুলি নাই কোৱা ৰাইজে কৈছে যে আপোনালোকে এটা আমাক প্ৰত্যেকবাৰে কয় যে আপোনালোকে বিজেপিক ভোট নিদিব কাক ভোট দিম এখন প্লেটফৰ্মটো লাগিব ভোট দিবলৈ সেইকাৰণে এই ভোট দিব পৰা ভাল মানুহৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে এই দল সংগঠনবোৰে এটা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে কিন্তু কোনো দল সংগঠনে নিজে ক'তো কৈ পোৱা নাই যে মই এমএলএ উঠিম মই আমুক হ'ম মই তামুক হ'ম ৰাইজেহে চৰ্চা কৰিছে যে কা আন্দোলনটোক যদি ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ হ'লে ৰাজনৈতিকভাৱে যুঁজিবলৈ হ'লে কিন্তু এখন নিজৰ স্বদেশী মানে স্বদেশক ভাল পোৱা জাতিক ভাল পোৱা এখন চৰকাৰ প্ৰয়োজন সেইবাবেহে মানে এটা দল কৰাৰ কথা ওলাইছে মানে সেইটোকে মই আপোনাক ক'ব গৈছো যে এতিয়ালৈকে এটা আপোনাৰ অজিত ভূঞা ডাঙৰীয়াৰ নেতৃত্বত এটা দল গঠন হৈছে অৰূপ বৰবৰা ডাঙৰীয়াৰ নেতৃত্বত এটা দল গঠন হৈছে এনেকে যদি আঞ্চলিক দলবোৰ গঠন কৰা হয় কা আন্দোলনৰ গইনালৈ এনেকে যদি বিভিন্ন 10-15টা আঞ্চলিক দলেই গঠন হয় তেতিয়াহ'লে এয়া কি আছিল কা আন্দোলনখন মানে ক্ষমতাৰ বাবে এক কৰা আন্দোলন নে টকাৰ লালসত কৰা আন্দোলন নে নেতা হ'বৰ বাবে কৰা আন্দোলন এই গোটেই সমস্যাটো হৈছে এইটো কাৰণে যে অখিল গগৈ বৰ্তমান জেলত আছে আৰু অখিল গগৈদেৱ জেলৰ পৰা ওলাই আহিলে সকলো পৰিষ্কাৰ হৈ যাব এতিয়া মানে কি নেতৃত্ব মানে হীনতাত ভুগিছে আমি ৰাজবিলাক আজি মই হুত সংগ্ৰাম মই আছো মই কাক বিশ্বাস কৰিম কাৰ লগত যাম এজনতো লিডাৰ লাগিব আৰু অখিল গগৈ জেলৰ পৰা ওলাই আহিলে আপোনালোকে যিটো দেখি আছে সবে কামহে কৰিছে এতিয়ালৈকে দলটো মানে সবে কামহে কৰি আছে সকলো একত্ৰিতভাৱে এইটো এটা এখন ৰাজনৈতিক সংগ্ৰাম হ'ব আৰু যদি একত্ৰিত নহয় যদি কোনোবাই যদি প্ৰকৃততে অকল নেতা হ'বৰ কাৰণে মন্ত্ৰী বিধায়ক হ'বৰ কাৰণে যে কা আন্দোলন কৰিছে কিন্তু অসমৰ ৰাইজে দ্বিতীয়বাৰ কাকো ক্ষমা নকৰে কাৰণ ৰাইজে কিন্তু চাই আছে আজি ৰাইজে কিন্তু কাকো ক্ষমা কৰা নাই আজি অন্যান্য শিল্পীবিলাকক দেখিছে আপুনি কেনেকুৱা গালি পাই আছে সামাজিক মাধ্যমৰ পৰা আদি কৰি ৰাইজে নেতাবিলাকো চাই আছে সেইকাৰণে ৰাইজে যদি প্ৰকৃততে সৰু দল কৰি ভাগ কৰি বিজেপিক যদি জিকাব কোনোবাই যায় বা বিজেপি যদি এজেণ্ট টাইপত যদি কোনোবাই যদি ভাবে যে বিজেপিক জিকক আমাৰ কা বিৰোধী ভোট বিভাজন হক বুলি কৈ যে সবে ভাগে দল খোলে অসমৰ ৰাইজে সিহঁতক ভোট নিদিয়ে অসমৰ ৰাইজ এতিয়া ইমান বুৰ্বক হৈ থকা নাই ৰাইজে খোলাখুলি কৰি দিছে আমি গাঁওবিলাকত যে ঘূৰি খোলাখুলি কৰিছে কা বিৰোধী শক্তি মানে কিছুমান দলৰ কথা নকওঁ কাৰণ এটা আমি এতিয়া আজিৰ তাৰিখত আজি আছু কৃষক মুক্তি AJYCP আমি একদম স্পষ্ট দুইটা আঞ্চলিকবাদী তিনিটা সংগঠন আৰু আঞ্চলিকভাৱে কোনো তাত সেই তিনিটা সংগঠন একত্ৰিত হোৱাটো ৰাইজে বিচাৰিছে কিন্তু আজি একত্ৰিত হোৱা মানে আজি আছু বা কৃষক মুক্তি বা আমি এটা সাম্প্ৰদায়িক সংগঠনৰ লগত বা সাম্প্ৰদায়িক ৰাষ্ট্ৰীয় দলৰ লগততো আমি একত্ৰিত হ'ব নোৱাৰো ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তিৰ বিপৰীতে মানে যিসকল আঞ্চলিকবাদী প্ৰতিটো শক্তিৰ লগত একত্ৰিত হ'বৰ কাৰণে ইতিমধ্যে কালি অখিল গগৈ এটা কথা স্পষ্টকৈ কৈছে যে এটা দল এখন পতাকা হোৱাৰ কথা কৈছে আমিও সেই কথাটো কৈছো যে দল এটাই হওক এখন পতাকা এখনেই হওক নাম একেটাই হওক এনেধৰণে আমাৰ এটা সেই হৈছে আৰু আমি সেইটো মানিছো আৰু সেইটো ইতিমধ্যে আজি আমাৰ মিটিং হৈ পেলাই আমি আছুকো আহ্বান জনাইছো যে মই এইটো প্ৰশ্নকে কৰিবলৈ কৈছো যে 70টা সংগঠনে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন সভা অনুষ্ঠিত কৰাৰ আমি খবৰ পাইছিলো আপুনি সভাত সেইখনত উপস্থিত আছিল কেনে ধৰণৰ আলোচনা হৈছিল আমাৰ গোটেই বিষয়টো বিভিন্ন 17 সংগঠনৰ প্ৰতিনিধিৰ মাজত গোটেই বিষয়টো একদম পুংখানুপুংখে আলোচনা কৰা হৈছে আৰু আলোচনা কৰি আমি এটা কথা একদম অখিল গগৈ কালি যিটো বক্তব্য দিছে সেইটো বক্তব্য আমি পুৰা হৃদয়ংগম কৰি আমি আছুলে আজি আমি এটা প্ৰস্তাৱ লৈছো ছাত্ৰ সন্থা AJYCPক এটা প্ৰস্তাৱ দিছো যে আজি এটা দল এখন পতাকাৰ তলত সকলো থিয় হওক এটা দলৰ নাম হওক একেলগে এই ৰাইজে একেলগে যুঁজাটো বিচাৰিছে আমি 17 সংগঠনেও কৃষক মুক্তি AJYCP আছু সকলো একত্ৰিতভাৱে এটা ৰাজনৈতিক দল খুলিবৰ কাৰণে আমি এটা আজি আহ্বান জনাইছো আৰু আমাৰ 17 সংগঠনৰ আপোনাৰ এটা কথা স্পষ্ট 17 সংগঠন এইটো কথা নহয় যে আমাৰ যে কোনোবা মন্ত্ৰী বিধায়ক কথা আমি যে ৰাজনৈতিক হকে ৰাইজে বিচাৰিছে আমিও সেই পৰিৱেশটো আনিবৰ কাৰণে যে অসমৰ ৰাইজে আছু AJYCP কৃষক মুক্তিক একেলগে যুঁজাটো বিচাৰিছে আৰু আমি 17 সংগঠনৰ ৰাইজৰ পক্ষত আছো আমি বিচাৰিছো সেইকাৰণে একেলগে যুঁজা কথাটো বিচাৰিছো আৰু সেইটো কৃষক সমিতি আহ্বান আৰু অন্যান্য যিবোৰ ৰাজনৈতিক দল টুকুৰা খুলিছে তেওঁলোককো আমি আহ্বান জনাইছো এই যিটো এটা চিন্তা চৰ্চা চলি আছে একেলগে আপোনালোক আহক এখন পতাকা তললৈ আহক আমি কা বিৰোধী আন্দোলনটো আমি বিধানসভা মজিয়ালৈ লৈ যাওঁ আৰু এই কথাটোৰ লগত ইয়াৰ উপৰি আৰু কেইটামান কথা আলোচনা হৈছে আজি অখিল গগৈদেৱক আমি শিৱসাগৰৰ পৰা এই উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো বিভিন্ন মহলত চৰ্চা হৈছে
আৰু ইতিমধ্যে এই কথাটো আজি আমিও ইতিমধ্যে কৈছোঁ আৰু ইতিমধ্যে শিৱসাগৰৰ পৰা ৰাইজে কৈছে আৰু আজি আমি অখিল গগৈদেৱক এখন চিঠি আমি আজি লিখি এটা প্ৰস্তাৱ লৈছোঁ যে অখিল গগৈদেৱক লিখিতভাৱে আমি জনাইছোঁ যে আপুনি সন্মতি প্ৰদান কৰক যে শিৱসাগৰৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে অখিল গগৈদেৱৰ সন্মতি বিচাৰি আজি এখন আমি পত্ৰ অখিল গগৈদেৱক মানে প্ৰেৰণ কৰিবৰ কাৰণে আজি এটা আমি প্ৰস্তাৱ লৈছোঁ আৰু তাৰ লগে লগে আমাৰ মেইন কথা আৰু বাতিলৰ কাৰণে অখিল গগৈ মুক্তিৰ কাৰণে আমি এটা অবিৰতভাৱে আমি যে আন্দোলন চলাই যাম তাৰ কাৰণে আজি এটা আমাৰ সভাত প্ৰস্তাৱ হৈছে আৰু আমাৰ এটা কথা এই যিবিলাক জাতীয় সংগঠন আমিতো সম্পূৰ্ণ এটা অৰাজনৈতিক সংগঠন ৰাজনৈতিক দলটোহে হ'ব দলটোৱে পাতিব আমি দলটো হোৱাটোৱে বিচাৰিছোঁ কিন্তু দলটো হোৱাটো মানে কথা এইটো নহয় যে 17টা সংগঠন বা আছু বা কৃষক মুক্তি নিজৰ সাংবিধানিক হেৰিটো এৰি দিব কৃষক মুক্তি সংগঠন হৈ থাকিব কিন্তু তেওঁলোকে সকলোৱে বিচাৰিছে যে এখন নতুন প্লেটফৰ্ম সকলোৰে এটা হেৰি হওক আৰু আমি তেনেকুৱা এটা আশা কৰিম ভৱিষ্যতে তেনেকুৱা এটা ৰাইজে বিচৰা এটা হেৰি হ'ব মানে আৰু কাখনৰ কাৰণে আজি ৰাজনৈতিক দল হওক নহওক কিন্তু পিছৰ কথা আজি কোভিড প্ৰটকলৰ বিভিন্ন কথা অজুহাত কৰি আজি আন্দোলনটোক দমন কৰি ৰাখিছে আন্দোলনটোক বাহিৰত দেখাকেহে দমন কৰি ৰাখিছে মই কি পাহৰিব পাৰিম নেকি আজি আপুনি পাহৰিব পাৰিব নেকি সেই চেমৰ দৰে সেই ফুলকমিলে লৈ এটা একদম গুলিয়াই মাৰি দিয়ে সেই তেজখিনিৰ কথা আমি পাহৰিব পাৰিম নেকি অখিল গগৈ কাৰাগাৰত সোমোৱাই নিজৰ সন্তানটোৰ পৰা আঁতৰাই মাকৰ বেমাৰী মানুহজনীক অকলে সদায় ৰাতিপুৱা গধূলি পিয়ালিত বহি ল'ৰা আহিব বুলি অপেক্ষা কৰি থকা এই মুহূৰ্তবিলাকৰ কথা আমিতো কেতিয়াও পঢ়া নাই কোভিড প্ৰটকল ভগাৰ পিছতেই এক পৰিৱেশ হোৱাৰ পিছতে আন্দোলন আকৌ তীব্ৰতৰ আমি প্ৰত্যেকজন সংগঠনে হওক বা প্ৰত্যেকজন অসমীয়া মানুহে আকৌ আন্দোলন তীব্ৰতৰ কৰিব সেইটো আজি প্ৰস্তাৱ হৈছে আৰু এটা কথা চৰকাৰখনকো স্পষ্ট কৰিছোঁ আপোনালোকে যিটো কথা ভাবি আছে যে আমি কোভিড প্ৰটকলৰ সহায়তে আমি এইবিলাক হেৰি কৰি দিলোঁ কিন্তু এটা আপুনি ভুল ভাবিছে আপোনালোকে ভাবিছে যে অখিল গগৈ জেলৰ পৰা আন্দোলনটো আমি হেৰি হৈছে ঠাণ্ডা হৈ গৈছে কিন্তু অখিল গগৈ জেলত থাকিলেও কোভিড প্ৰটকল এই নীতি নিয়মবোৰ আঁতৰাৰ পিছত আকৌ এখন এটা জংগী আন্দোলন হ'ব আৰু যদি বাতিল নকৰে কিন্তু অসমত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এইবাৰ ৰাজনীতিটো এইবাৰ ইলেকশ্যন বা ৰাজনীতিটো এটা আন্দোলনৰ এক পৰিৱেশ সৃষ্টি হ'ব য'ত মানে উচ্চাৰিত হ'ব মানে বাতিল কৰক এইটো এটা মানে উচ্চাৰিত হ'ব আৰু এটা আমি আশা কৰিম যে অসমৰ ৰাইজে এইবাৰ বিজেপিক মানে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব মানে হয় সময় যেহেতু কম সেইবাবে মই আপোনাক শেষৰ প্ৰশ্নটো কৰিব বিচাৰিছোঁ ছ'চিয়েল মিডিয়াত সততে আপুনিও নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি এক চৰ্চা চলিয়ে থকা আমি দেখা পাইছোঁ কি ক'ব এই বিষয়ে আচলতে চৰ্চাটো চলি আছে দেৰগাঁও সমষ্টিত আজি স্বাধীনতাৰ পিছৰ পৰাই আজি সমষ্টিটোৰ মানুহখিনিক অকল প্ৰতাৰণাই কৰি আহিলে ৰাস্তা পদূলি অৱস্থা নাই আৰু আপোনাৰ বানপানী সমস্যাকে আদি কৰি বানৰৰ সমস্যাকে আদি কৰি নিবনুৱা সমস্যাৰে 100 এবুৰি তাত সমস্যা আৰু স্বাধীনতাৰ পিছৰ পৰাই আজি তাৰিখলৈকে কোনো এজন প্ৰতিনিধিয়ে সেই সমষ্টিটোৰ কথা চিন্তা নকৰিলে তেনে এটা সময়ত যেতিয়া এই কা বিৰোধী চিন্তা চৰ্চাবোৰ মানে হৈ আছে নতুন দলৰ কথা সেই সময়টোত মানে ৰাইজৰ চিন্তা বা এছাম মানুহৰ মনলৈ অহাটো স্বাভাৱিক আৰু সেইসকল লোকে বা মোৰ যিসকলে বা বন্ধুবৰ্গই হওক বা আজি যিখিনি সংগঠনেই হওক যিখিনি মোক এটা বিশ্বাস কৰে বা তেখেতসকলে এটা আশা কৰে যে প্ৰবীণ দাসে কিজানি এই নতুন দলটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা চলি আছে আৰু আমাৰ কথাটো হৈছে কি এতিয়ালৈকে দলটোৱে হোৱা নাই এতিয়ালৈকে আমাৰ কৃষক মুক্তি আপোনাৰ আছু এজেৱাই চবে একত্ৰিতভাৱে একত্ৰিত এটা শক্তিয়ে জন্ম হোৱা নাই প্ৰথম একত্ৰিত শক্তিটো জন্ম হৈ লওক তাৰ আমাৰ এজেণ্ডাবিলাক ঠিক হৈ লওক তাৰপিছত আমি ৰাইজৰ বা বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি যদি প্ৰয়োজনত যদি আমি কা বিৰোধী শক্তিৰ পৰা যদি দেৰগাঁও সমষ্টিত যুঁজিবলগীয়া হয় বা সেইটো যদি সময়ত ৰাইজে যদি বিচাৰে এইটো নহয় যে আমি আজি বিজেপি দলৰ লেখীয়াকৈ বোলে মই ইলেকশ্যন উঠিম বুলি বোলে সেইটো টাইপ নহয় তাৰমানে আমাৰ কা বিৰোধী শক্তিটো হৈছে কি তাত আপোনাৰ চাব মানে যিজনে দেশ আৰু জাতিৰ কাৰণে সংগ্ৰাম কৰি যাব পাৰিব কা বিৰোধী প্ৰত্যেকটো শক্তিয়ে চাই পেলাই যদি সেই সময়ত যদি মোক যদি আপোনাৰ উপযুক্ত প্ৰাৰ্থী বুলি মোক যদি প্ৰতিদ্বন্দ্বিতা কৰিব দিয়ে মই প্ৰতিদ্বন্দ্বিতা কৰাত মোৰ আপত্তি নাই কিন্তু অন্য ব্যক্তিক যদি কা বিৰোধী শক্তিয়ে দিয়ে তেতিয়া অন্য ব্যক্তিৰ লগতো থাকিম আমাৰ মানে এইটো অৰি বা সেইবিলাক কথা নাই আমি মানে কি এখন মানে আপোনাক এতিয়াও কৈছোঁ যে ৰাজনৈতিক এখন সংগ্ৰাম মানে ৰাজনৈতিক সংগ্ৰাম এখন আৰম্ভ হ'ব য'ত কিছুমান জাতীয় সমস্যাক ৰাজনৈতিক এই ব্যৱস্থাটোৰ মাজেৰে সমাধান কৰিবৰ কাৰণে যুঁজিব পৰাকৈ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব এই দলটো মানে আৰু ৰাইজৰ আৰু তাত গোটেই হেৰিবিলাকে থাকিব ৰাইজৰ মানে কৰ্মসূচী থাকিব
ৰাইজৰ কৰ্মসূচীখিনিহে আমি মানে যুঁজিবৰ কাৰণে তাত কাম কৰা হ'ব। তাত RSSৰ কৰ্মসূচী নাথাকে, তাত নাগপুৰৰ বা আম্বানীৰ মানে কৰ্মসূচী নাথাকে। মানে এতিয়া যিবোৰ চৰকাৰ আছে RSSৰ কৰ্মসূচী, আম্বানী কি টাইপ কৰিলে আমি BSNL কিনিব পাৰিম, কি টাইপ কৰিলে আমি এয়াৰপৰ্টটো কিনিব পাৰিম, সেই তেনেকুৱা ধৰণৰ মানে কৰ্মসূচী নাই। আমাৰ হৈছে ৰাইজে এটা কৰ্মসূচী প্ৰস্তুত কৰিব, ৰাইজৰ কৰ্মসূচীখিনি ফুলফিল কৰিবৰ কাৰণে এটা যদি পৰিৱেশ এটা সৃষ্টি হয়, তেতিয়াহ'লে এইটো সময়ত মানে এইটো হেৰি হ'ব। আৰু সেইটো কাৰ বিৰোধী উমৈহতীয়া শক্তি নিজৰ ৰাজনৈতিক দলটোৱে এইবিলাক কথা চিন্তা চৰ্চা কৰিব। ধন্যবাদ জনাইছোঁ আপোনাক আমাক ইমান সময় দিয়াৰ বাবে। প্ৰিয় দৰ্শক, আজিৰ অনুষ্ঠান ইমানতে সামৰি মই ভাস্কৰে টাইমছ নাও অসমৰ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।